মোৰ সকলো বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। ভিডিঅ'টো মই এতিয়া নাইট চুপাৰ পৰাই আৰম্ভ কৰিছোঁ। এয়া মই গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ। এয়া নাইট চুপাৰত বহি লৈছোঁ এতিয়া। এয়া মই দুলীয়াজানৰ পৰা ওলাইছোঁ এতিয়া গুৱাহাটীলৈ বুলি। এয়া গৈ আছোঁ। এয়া দুলীয়াজান অইল মাৰ্কেট পাৰ হৈ আহিছোঁ। এয়া ভৱানী মাৰ্কেট পাৰ হৈ আহি আছোঁ এতিয়া। আহি পেলাই দুলীয়াজান পাৰ হ'লোঁ আৰু এতিয়া। এয়া ৰাতি 12টা বাজিছে। মই অলপ শুই লৈছোঁ এতিয়া। শুই পেলাই এয়া ৰাতিপুৱা 5:30 6টা বাজিলে। এয়া আহি পেলাই ISBT আহি নামিলোঁহি। নামি মোৰ লগৰজনীৰ সৈতে দিনটো ফুৰিম বুলি আজি ভাবিলোঁ আৰু এয়া মোৰ লগৰজনীৰ সৈতে আহিছোঁ এতিয়া বৈশিষ্ট্য মন্দিৰ আহিছোঁ। ইয়াত আহি পেলাই ইমানেই ভাল লাগিছে। চাৰিওফালে ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, ফিৰফিৰীয়া বতাহ মাৰি আছে আৰু ইয়াত আমি খন্তেক সময় ৰৈছোঁ। ইমানেই ভাল লাগিছে। ইয়াত দেখিছেনে ইমান বান্দৰ আছে। ইয়াত সকলোৱে আহি পেলাই চাকি বন্তি জ্বলাই এয়া বান্দৰক দিছে কল বিস্কুট খাবলৈ আৰু সিহঁতে ইমান ধুনীয়াকৈ খেলিছে। আমি সিহঁতকে চাই পেলাই অলপ সময় ইয়াত বহিলোঁ। বহি পেলাই আমাৰ ইয়াত ইমানেই ভাল লাগিছে নহয়। ইয়াৰ পৰা মানে আৰু অলপ বহিম বুলি ভাবিছিলোঁ, কিন্তু দেৰি হ'ব, সেইবাবে আমি ওলাই আহিলোঁ। ওলাই আহি পেলাই আমি এয়া শংকৰদেৱ কলাক্ষেত্ৰলৈ আহিছোঁ এতিয়া। এয়া সোমাই আহিছোঁ। এয়া টিকেট কৰি পেলাই টিকট লৈ পেলাই এতিয়া এয়া আমি সোমাই আহিছোঁ। সোমাই আহি এয়া লাহেকৈ মই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ। এয়া আহি পেলাই ভাল লাগিছে। ইয়াতো আহি বহুত ভাল লাগিছে। এয়া মোক অলপ মোৰ লগৰজনীয়ে ভিডিঅ' বনাই দিছে। আমি দুইজনীক এনেদৰে আমি ভিডিঅ' বনাইছোঁ আৰু ইয়াত মানে ইমানেই ভাল লাগিছে। আমি চাৰিওফালে অলপ সময় ফুৰিলোঁ, খোজকাঢ়িলোঁ আৰু অলপ সময় বহি পেলাই এয়া মই ভিডিঅ' বনাইছোঁ। মোক মানে এনেকৈ হেল্প কৰি দিছে অলপ আৰু এয়া আমি সকলো ঠাইতে অলপ সময় সোমাইছোঁ, বহিছোঁ আৰু অলপ ভালদৰে এনেদৰে আমি অকণমান ফুৰিছোঁ। প্ৰতিটো বস্তু আমি অলপ ফুৰিছোঁ। মোৰ মাতটোৱে ভাঙি গৈছে। এয়া ৰাতি 7টা বাজিছে এতিয়া। আমাৰ সেইদিনাখনি কলাক্ষেত্ৰত ৰাতি 7টাই বাজিলে। ইমানেই ভাল লাগিছে আমাৰ থাকি বহি। আহিব মন যোৱা নাছিলে, কিন্তু হ'লেও আৰু মানে দেখিছোঁ যে বহুত ৰাতি হৈ যাব এতিয়া, সেইবাবে আমি লাহেকৈ ওলাই আহিলোঁ। তাৰ পৰা ওলাই আহি থাকিলোঁ। থাকি পেলাই এতিয়া এই পিছদিনাখনি মই আহিছোঁ মোৰ বেটীৰ ওচৰলৈ শ্বিলঙলৈ। যিহেতু মোৰ বেটী শ্বিলঙত থাকে, সেইবাবে মই তাইক লগ কৰিব আহিছোঁ। এয়া আহি আছোঁ। এয়া আহি মই অলপমান ভিডিঅ' বনাইছোঁ এনেদৰে। কিন্তু মোৰ মনটো আজি বহুত বেয়া লাগিছে। মই শ্বিলং গৈ পাইছোঁ আৰু ইমানেই ধাৰাসাৰ বৰষুণ দিছে। ৰাস্তাটোত মানে মই ৰৈ পেলাই অলপ নামিবও পৰা নাই, ইমান বৰষুণ। কিন্তু এয়া চিপচিপীয়া বৰষুণ দি আছে এতিয়া। এয়া গৈ আছোঁ। ভাবিছিলোঁ অলপ ফুৰিম আৰু ফুৰি পেলাই অলপ ভিডিঅ' বনাম, এনেদৰে মনটো ভালো লাগিছিলে। কিন্তু পিছত বৰষুণ জাক দিয়া দেখি ইমান মনটো দুখ লাগিলে। এয়া আহি পেলাই এখন সৰু বজাৰত মানে গাড়ীখন ৰখালে, সেইবাবে নামিলোঁ। নামি পেলাই ইয়াত অলপ চালোঁ। ইয়াত সকলো মহিলাই মানে দোকান দিছে আৰু মই বস্তুবিলাকৰ দামবিলাকো সুধিছোঁ আৰু নলওঁ বুলিও হ'লেও আৰু, কিন্তু বস্তুবিলাক ইমান দাম কৰিছে ইয়াত, ফল মূলৰ বহুত দাম। আৰু তাৰপৰা মই ভাবিলোঁ যে অলপ
চাহ একাপ খাই লওঁ। আৰু সেইবাবে মই আহিলোঁ এখন ৰেষ্টুৰেণ্টত সোমাই ল'লোঁ। সোমাই লৈ পেলাই ইয়াত আহি পেলাই এতিয়া মই বহিছোঁ আৰু মোক একাপ ধুনীয়া গাখীৰ চাহ একাপ দিছে খাবৰ বাবে। এয়া মই গাখীৰ চাহকাপ লৈছোঁ খাবৰ বাবে। খাই পেলাই বহুত ভাল লাগিছে। আৰু এই চাহকাপ খাই মই আকৌ আগলৈ গৈছোঁ শ্বিলঙলৈ, বেটীৰ ওচৰলৈ। এয়া গৈ আছোঁ সেউজীয়া গছ গছনিৰ মাজেৰে, পাহাৰৰ কাষে কাষে গৈ আছোঁ। ইমান ভাল লাগিছে। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা দিব। আৰু আজিলৈ ইয়াক ইমানতে সামৰিম।